নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল ৰদালিলৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমাৰ জীৱনত সুখী হৈ থাকিবলৈ কি কৰিব লাগে তাৰ বিষয়ে দুটামান কথা ক'বলৈ লৈছোঁ। তেন্তে বলকচোন পলম নকৰি ভিডিঅ'টিলৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, আমি সৰুৰে পৰা শুনি অহা এফাকি প্ৰবচন হ'ল, যত্ন কৰিলে ৰত্ন পায়। সেয়া একেবাৰে সঁচা কথা। হাত সাৱটি বহি থাকিলে আমি কোনো ক্ষেত্ৰতেই আগুৱাব নোৱাৰোঁ। সেয়েহে আমি জীৱনত আগুৱাবলৈ হ'লে চেষ্টা কৰিবই লাগিব। চেষ্টাৰ অসাধ্য এই পৃথিৱীত একো নাই। ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। পৃথিৱীত কোনো এনে এজন মানুহ নাই যিয়ে জীৱনত বিফল হোৱা নাই। সকলো মানুহেই জীৱনত এবাৰ হ'লেও কোনোবা নহয় কোনোবা ক্ষেত্ৰত বিফল হৈছে, কিন্তু তেখেতে তাতেই থমকি ৰোৱা নাই। সেয়েহে তেওঁ সফলতাৰে পৰ্বতৰ শিখৰত বগাবলৈ সক্ষম হৈছে। তেওঁ বুজিছে বিফলতাই যে সফলতাৰ মূল চাবিকাঠি। বিফলতাত হতাশ হৈ ভাগৰি পৰাজনে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। আপোনালোকে বাৰু জানেনে, টমাছ আলভা এডিছন স্কুলত কেইটামান দিনহে গৈছিল। শিক্ষকে তেখেতৰ অভিভাৱকক এডিছন এগৰাকী ফটা বুদ্ধিৰ ছাত্ৰ বুলি অভিহিত কৰিছিল আৰু স্কুললৈ পঠিয়াবলৈ মানা কৰিছিল। কিন্তু মাকে ছাত্ৰাৱস্থাতে এডিছনৰ বিদ্যা বুদ্ধিৰ উমান পাইছিল। তেখেত ঘৰত থকা অৱস্থাত নানান চিন্তা কৰি থাকিছিল। সৰুকালত এবাৰ তেখেতে কেইটামান কুকুৰাৰ কণী উমনি দি পোৱালি জগাবলৈ যত্ন কৰিছিল, কিন্তু তেখেতৰ গাৰ হেঁচা লাগি কণীবোৰ ভাঙি গৈছিল। এনে কিছুমান কথাৰ পৰাই মাকে বুজি পাইছিল যে তেখেত ডাঙৰ হৈ এজন বিখ্যাত ব্যক্তি হ'ব। টমাছ আলভা এডিছনক বহুতে আৱিষ্কাৰৰ মেচিন আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। এডিছনে আধুনিক দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বহুত যন্ত্ৰ পাতি আৱিষ্কাৰ কৰিছিল। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আৱিষ্কাৰ হ'ল বৈদ্যুতিক বাল্ব। তেওঁ বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰোঁতে প্ৰায় 1000 বাৰমান অসফল হৈছিল। অন্য কোনোবা হোৱা হ'লে সেই কাম কেতিয়াবাই এৰি পেলালেহেঁতেন আৰু হয়তো আমি আজিলৈকে অন্ধকাৰতেই থাকিলোহেঁতেন। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে বিফলতাত ভাগৰি নপৰাজন যে সফল হ'ব পাৰে। এখেতসকল আমাৰ আদৰ্শৱান ব্যক্তি। এওঁলোকৰ আদৰ্শ আগত ৰাখি আমি জীৱন যুদ্ধত আগুৱাই যোৱা উচিত। বন্ধু বান্ধৱীসকল, আমি জানো যে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। আমাৰ জীৱনত শিক্ষাৰ মূল্য কিমান সেয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। কেৱল স্কুল কলেজৰ শিক্ষাই প্ৰকৃত শিক্ষা নহয়। আমাৰ প্ৰথম শিক্ষাগুৰু হ'ল মা দেউতা আৰু ঘৰখন হ'ল আমাৰ প্ৰথম স্কুল। আমি লগ সমনীয়া, বন্ধু বান্ধৱী আৰু সমাজৰ পৰা বহুত কথাই শিকোঁ, কিন্তু জীৱনৰ প্ৰকৃত শিক্ষা শিকাই থৈ যায় সময় আৰু পৰিস্থিতিয়ে। সময়ৰ কাম সদায় সময়মতে কৰি যাব লাগে, যাৰ ফলত কোনো ক্ষেত্ৰতে আউল নালাগে আৰু আমি এক সুন্দৰ জীৱন যাপন কৰিব পাৰোঁ। কামৰ কোনো সৰু ডাঙৰ নাই। আমি মাথো দায়িত্ব পালন কৰিব জানিব লাগিব। দায়িত্ব পালনত অৱহেলা কৰাজনৰ জীৱন বৃথা। মানুহৰ মনটো আচল বস্তু। ইয়াক সদায় সতেজ কৰি ৰাখিব লাগে আৰু কৰ্মত অগ্ৰসৰ হ'ব লাগে। চিৰস্থায়ী সম্পৰ্ক গঢ়ি উঠে আমাৰ মনৰ পৰা। দৈহিক বা বাহ্যিক সম্পৰ্ক খন্তেকতে ম্লান পৰে। সেয়ে সম্পৰ্কবোৰ মনৰ পৰা গঢ়িবলৈ চেষ্টা কৰক, সুখী হ'ব। সৰু মানুহ বুলি কাকো অৱহেলা নকৰিব। কেতিয়াবা সেই মানুহজনো আপোনাৰ বিপদত অতি প্ৰয়োজন হৈ উঠিব পাৰে। তেন্তে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই বাৰু কেনে পালে? যদিহে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। লগতে মোৰ পিছৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।